Hello guys, welcome back my channel Boy Online Blog. আজি আমি আহিছো এটা ঠাইলৈ ঠাইটোৰ নাম কি আছিল খুৰা? এই ঠাইখনৰ নাম হৈছে চুটকি আনছি। য'ত য'ত আহিছো ইয়াতে হৈছে আমাৰ ড্ৰাগন ফ্ৰুইটৰ মানে বাগিচা এখন আছে। এইটো হ'ল পানী দিয়া পাইপ যিটো ইহঁতক এগ্ৰিকালচাৰৰ ব্যৱস্থা কৰি দিছে আৰু এইবিলাক হ'ল গছজোপা ড্ৰাগন ফ্ৰুইটৰ। এইখিনি এতিয়ালৈকে ফল ধৰা নাই, এইখিনি জাষ্ট ডাঙৰ হৈছে আৰু ফুল আহিছে। ইয়াৰ এবাৰ ধৰিছে ফলখিনি, এইখিনি বিক্ৰী কৰিছে ইহঁতে। আৰু এই চাইডত দেখি আছে এইখিনি হ'ল ড্ৰাগন ফ্ৰুটৰ কাটিংখিনি, যিখিনি সৰু সৰু ইহঁতক দিয়া হৈছে। এইটো নিজে তৈয়াৰ কৰিছে আকৌ নতুনকৈ ৰুবলৈ। চেম এনেকুৱাই থাকে, পূৰা এক বছৰ পিছত এইখিনি ডাঙৰ হয় আৰু এক বছৰ বৰষুণৰ দিনত বহাগৰ পৰা এইখিনি ফল ধৰা আৰম্ভ কৰে। যিহেতু বহাগ মাহ গুচি গ'ল, ফল এবাৰ ধৰা শেষ হৈ গৈছে আৰু এতিয়া এটা দুটা ধৰি থাকে আৰু। হ'ল ড্ৰাগন ফ্ৰুইট গছখিনি হ'ল। আহক আমি খুৰাৰ লগত কথা পাতোঁ, এইখিনিৰ পৰা সৰুৰ পৰা ডাঙৰ কৰোঁতে তেওঁ কেনেকৈ কৰিছে, তো সম্পূৰ্ণ কথাখিনি আমি খুৰাৰ পৰা জানিম। চ' ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি গছবোৰতো চালোঁ আৰু এই মোৰ হাতত যিটো দেখি আছে এইটোৱে হ'ল সেই ড্ৰাগন ফ্ৰুইট, যিটো ফ্ৰুইটটো এই গছজোপাত লাগে। লগত এই খুৰা আছে, হাতৰ সমান খুৰা, এওঁ হ'ল কৃষি লগত জড়িত এখন। মই এই পঞ্চায়তৰ দাগৰি গাঁও পঞ্চায়ত এলেকাৰ কৃষি সম্পাদন সহায়ক। মই ইয়াত আমাৰ ৰবীন দাৰ যোৱা বছৰ ড্ৰাগন ফ্ৰুইটৰ ফল দিছিলোঁ, কাটিং দিছিলোঁ। তেখেতে এই খেতিটো কৰিছে। আহক আমি জানিম, আমাৰ খুৰা লগত আছে, আমাৰ ৰবীন খুৰা আছে লগত। আমি এওঁ ড্ৰাগন ফ্ৰুটটো এৱে ৰুইছে, ইয়াতে বাগিচাটো এওঁ বনাইছে। এইটো ড্ৰাগন ফ্ৰুইটটো কি হয় এগ্ৰিকালচাৰৰ পৰাই দিছিল মোক, দিয়াতে পুলিটা কাটিং দিছিল 200 ডাল। তাৰপিছত 200 ডাল পুলিটো মই মানে একদম মানে বিট বনাই মানে কাটা খুন্দি মানে গাড়িলোঁ। অলপ সাৰ গোবৰ সাৰ মানে এটা কৰি পুলিৰ ঠাইত মানে মোটামুটি 2 টুকৰি কৰি গোবৰ দিছিলোঁ। তাৰপিছত অলপ বালি দিছিলোঁ, তাৰপিছত মানে অলপ কি কয় চুপাৰ অলপ দিছিলোঁ আৰু কি। তাৰপিছত লগাৰ পিছত পুলিটা ভালেই হৈছে হোৱাটা। এনেই মানে এতিয়া মানে লগাৰ পৰা এতিয়া মোৰ হৈছে মোটামুটি 15 মাহ মান হৈছে আৰু কি। 15 মান হৈছে। তোৰ জানুৱাৰী যোৱা 21 জানুৱাৰীত ফেব্ৰুৱাৰী মাহত লগোৱা পুলি লগোৱা হৈছিল। এতিয়া মই অলপমান এইবাৰ লাগিছে লাগাটা, ইমান মানে এইবাৰ অলপ বিক্ৰী ইমান বিক্ৰী বেছি পোৱা নাই আৰু কি। ফাৰ্ষ্ট টাইমতো। কিমান কেজি এইবাৰ হৈছে? এনে মোৰ মোটামুটি 10 কেজি মান হৈছিল, 10-15 কেজি মান, 10-15 কেজি মান হৈছিল আৰু কি। এনে হৈছিল। এইটো কিমান টাইম লাগে? এইটো ছিজনটো কোনটো ছিজনত হয়? এতিয়াতো এখন কি কয় বহাগৰ পৰাই ফলটা ধৰিছিল আৰু কি। বহাগৰ পৰা ফলটা ধৰিছিল আৰু কি। গৰমৰ ছিজনত হয়। আৰু গছবিলাক যে ৰৈছে খুৰা, গছবিলাকৰ এনেকুৱা ডিষ্টেঞ্চ কিমান থাকিব লাগে? ডিষ্ট্ৰিক্টটো মই ইমান আগতে জনাও নাই, কিন্তু মানুহৰ মুখত শুনা পাইছিলোঁ তো। তথাপিও মই মানে নিজে আইডিয়া কৰি 6 ফুট 6 ফুট আৰু 7 ফুট 7 ফুট লাইনৰ পৰা লাইন 7 ফুট দিছিলোঁ। তাৰপিছত 6 ফুট দিছিলোঁ আৰু কি। 6 ফুট দিছিল। আৰু এইটো যিটো আপোনাৰ গছটো ইমানখিনি ডাঙৰ, টোটেল কিমান মান গ'ল? এইটো জানুৱাৰীত ৰুইছিলে, এতিয়ালৈকে ইমানখিনি ডাঙৰ টোটেল 1 বছৰ মান লাগে। ডাঙৰতে 1 বছৰ মান লাগে, তাৰপিছত গুটি চুটি আহে। আৰু এনে আপোনাৰ ইয়াতে আৰু এক্সট্ৰা কিবা সাৰ দিব লাগে নেকি ডাঙৰ হোৱাৰ পিছত? ডাঙৰ হোৱাৰ পিছত অলপ আৰু গোবৰ দিছিলোঁ মই গুৰিত, মানে গোবৰ শুকান গোবৰ আছিল। আৰু বাকী একো দিব নালাগে? একো দিব নালাগে। ডাঙৰ হোৱাৰ পিছত আকৌ একো কৰিব নালাগে, খালি এনেকা খুঁটি এটা পুতিব লাগে। মানুহে বেলেগ দিব পাৰে, বেলেগে দিব পাৰে, বেলেগ বস্তুও দিব পাৰে, টায়াৰ চাৰা বেলেগ বস্তুও দিব পাৰে। ধৰ যদি পকাৰ যদি বান্ধি ল'ব পাৰে, পকাৰো মানে দিব পাৰে। যিটো আপুনি পানীৰ কথাটো কৈছে, পানী এমাউণ্ট কিমানখিনি দিব লাগে? নিৰ্দিষ্ট কিবা আছে নেকি? পানী ইমান নাই, খৰালি ছিজন ইমান ভাবে ধৰ সপ্তাহত মানে একবাৰ মানে মাটিটা অলপ ভিজা থাকিলে হয় নেকি। মাটিটা ভিজা থাকিলে খালি গুৰিত থাকিলে হ'ল, ইমান দিব নালাগে। তথাপিও আপুনি কিমানখিনি গছ ৰুইছে ইয়াতে? এতিয়া 200ৰ পৰা মোটামুটি এখন আৰু বাকী অলপমান আছে তো, মানে এইবিলাক পূৰা হোৱা নাই যদিও 100 মোটামুটি 300 ডাল হৈছে আৰু কি। 300 ডাল হৈছে। খুৰা এনে 300টা গছৰ পৰা এনে কিমান কেজি মানে ড্ৰাগন ফ্ৰুইট হ'ব পাৰে, এনে আইডিয়া এটা? আচ্ছা, এটা পোষ্টত 4টা গছ থাকে না। এটা পোষ্টত 4টা গছ থাকে? 4টা গছ থাকে। তো মই এইটো খেতি সম্পৰ্কে অভিজ্ঞ নহয়, কিন্তু যিসকল মানুহে এইটো খেতি কৰিছে, অভিজ্ঞ মানুহ, তেওঁলোকৰ পৰা মই জানিছোঁ 1 মাহত তেওঁলোকে 7 কেজি 8 কেজি
এটা পোষ্টৰ পৰা 7 পৰা 8 কেজি তেওঁলোকে কি কৰে কালেক্ট কৰিব কালেক্ট কৰে তাৰ মানে এটা বছৰত আমাৰ 3-4টা গছ থাকে হয়, 4টা মান গছ থাকে সেই 4টা গছৰ পৰা আমাৰ 7 পৰা 8 কেজি মান ড্ৰাগন ফ্ৰুট উৎপাদন হয় আৰু কথা তাৰ মানে গোটেই 300ডাল গছৰ পৰা যদি 300 যদি গছ থাকে তেনেহলে আমাৰ বহুত হৈ আছে মানে 700-800 কেজি মান হৈ যাব আৰু এইটো ইন্টাৰনেশ্যনেল মাৰ্কেটতো বহুত ডাঙৰ মানে দামটো বহুত বেছি আমাৰ নৰ্মালি ইণ্ডিয়াটো যদি আমি এইটো চাব যাওঁ 500 পৰা 700 টকালৈকে কেজি এইটো চলি আছে আৰু এটা ভাল বিজনেছ আৰু ভাল এইটো কৃষি ক্ষেত্ৰত এইটো এটা আমাৰ অসমত যিহেতু ড্ৰাগন ফ্ৰুট উৎপাদন হৈ আছে আমাৰ অসমৰ কাৰণেই ভাল আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।